আপুনি মাৰ্কছত আপোনাৰ ফ্ৰেণ্ডে 80 মাৰ্কস পাইছে আৰু আপুনি 80 মাৰ্কস পাইছে লাষ্ট ইভালুৱেশ্যনত গৈ আপোনাৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ডত যদি আপোনাৰ এজনো চৰকাৰী চাকৰিয়াল নাই দেন আপুনি হ'ব পাৰে 5% মাৰ্কৰ অধিকাৰী মানে আপোনাৰ 5টা মাৰ্ক যদি আপোনাৰ কাট অফ 80 আৰু বাকি মানুহৰ 85 হৈ আছে বাট আপোনাৰ যদি কিবা কাৰণত এটা মাৰ্ক বা 4 মাৰ্কৰ কাৰণে কম হৈ আছে সো আপোনাৰ ঘৰত যদি নাই হেতু ক্ৰাইটেৰিয়া কেনেকে দিব হেতু এতিয়ালৈকে ডিসক্লোজ কৰা নাই বাট ৰিটেন এক্সামত আমি যেতিয়া ফ্যামিলি এনওসি খন ভৰিছো আপোনালোকে মন আছে নে ফৰ্মখন ফিল আপ কৰোতে আপোনালোকে এখন ফৰ্ম ভৰিছিলে য'ত লিখা আছিল কিমান ফ্যামিলিজ কি ডিটেইলছ লিখা আছিলে তাতে আপোনাৰ পেন কাৰ্ড বা আধাৰ কাৰ্ডৰ জৰিয়তে তেখেতসকলে ওলাব পাৰে যে আপোনাৰ ফ্যামিলিত কোনবা এখন গভৰ্নমেন্ট জব হোল্ডাৰ আছে নে নাই বা এমপ্লয়মেন্ট এক্সচেঞ্জৰ যে মই কৈছিলো যিখন আপডেট আপোনালোকে কৰিব এই এমপ্লয়মেন্ট এক্সচেঞ্জৰ আপডেটৰ অনুযায়ী অলৰেডি মই আপোনালোকক কৈছিলো যে 29 ফেব্ৰুৱাৰী এমপ্লয়মেন্ট এক্সচেঞ্জ